কবিতাৰ শিৰোনাম আজি তোক সপোনত দেখিছিলোঁ আইতা। কবি জুলিমৰাণ গগৈ, পাঠ ঋতুৰাজ। অ আইতা, আজি তোক সপোনত দেখিছিলোঁ জানো। তই যে আমাৰ বাঁহৰ বহা ঘৰটোৰ ভিতৰত ঢেঁকী দি আছিলি। তোক দেখি মই হাতত বাঁহৰ চালনীখন লৈ চাউল চালি দিছিলোঁ। ইমান ডাঙৰ ডাঙৰ কৰি ওলাইছিল ৰঙা ৰঙা আহু ধানৰ চাউল কেইটা। তই চাগে পাহৰিলি ন? তাৰ পাছত মই কান্ধত জাকৈ লৈ কঁকালত খাল লৈ মাছ ধৰিবলৈ গৈছিলোঁ। ইমান যে মাছ পাইছিলোঁ, তোৰ মনত আছেনে আইতা? তই যে মোক কৈছিলি ভঁৰালৰ গান্ধৈত থকা পকা কলবোৰ নমাই দিবলৈ। কলবোৰ নমাবগৈ ওচৰত থকা মিঠা আলুৰ ওপৰত মোৰ চকুৰ গৈছিল জানো। মিঠা আলু চাই থাকোঁতে মই তলত পৰি গৈছিলোঁ আইতা। তোৰ মনত আছেনে তই যে মোক বিচনাত শুৱাই দিছিলিগৈ? তোক আকৌ এবাৰ কাষত বিচাৰোঁ আইতা।